বহুবাৰ দুনিয়াখন ঘূৰি আজি আহিছো তোৰ কাষ চাপি বাপু তোকেই বিচাৰি তোক চিনাৰ আগতো দেখিছো দুনিয়াখন তোক চিনাৰ পাছতো দেখিছো দুনিয়াখন তথাপি আহিছো আজি বাপু তোকেই বিচাৰি ক্লান্ত মানুহৰ শ্ৰান্ত মিছিল খুব হাহাকাৰ বিদ্ৰোহ ৰক্তপাত অগ্নুৎপাত কুটাঘাত ভগৱানো ভাগ ভাগ আকাৰ নিৰাকাৰ কিম্ভূত কিমাকাৰ শত শত পুণ্যধাম মুখ্যধাম জন্মিছে ঈশ্বৰৰ দূত অবিৰাম জেল খাটিছে কত কত আশাৰাম তথাপি আহিছো আজি বাপু তোৰ কাষ চাপি আশা বিচাৰি আৰু তই নিশ্চুক এটা ভীষণ কৌতুক দেখি শুনি উৎসুক আৰে কিমান বাৰ কাণ পাতিলে আপোনাৰ উপদেশ শুনা যাব ছাৰ কিমান ৰক্তপাত হলে কান্দোন শুনা যাব আপোনাৰ আৰু কিমান বসন্ত বাগৰিলে এই শিলৰ পুতলাত ঘুনে খাব আপোনাৰ দুৱাৰ খুলি দিলি আহি গল স্বাধীনতা খিৰিকীও খুলি গল দেশ ভাগ বাটোৱাৰ বহুতে কলে ইয়ে আজাদী ঝুঠা হে কোনোবাই কলে গান্ধী 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 তোৰ হাত ভৰি থলে বান্ধি আৰু তই এতিয়াও নিশ্চুপ এতিয়াও পহৰাদাৰ হাতত লাঠি ৰিটায়াৰ্ড হেডমাষ্টাৰ 70 বছৰে সাপ লুডু খেলি খেলি বহুত জখলা বগালে দেখে 99 ঘৰত দেশ কপে থৰ থৰ সন্মুখত মুখ মেলি ধৰ্ম বেপাৰী অজগৰ দল বদলে দালাল বদলে কিন্তু চালা পাৰ্ডন মাই লেংগুৱেজ বাপু কিন্তু চালা ধৰ্মান্ধৰ দল নবদলে সকলোতে ধৰ্মৰ চাপ্পা ধৰ্মৰ ধাপ্পা আহাৰ বিহাৰ হাঁহি কান্দোন জীৱন মৰণ মনৰ বান্ধোন সকলোতে ধৰ্মৰ চাপ্পা ধৰ্মৰ ধাপ্পা আড্ডা মজলিছ কথা কৌতুক সকলোতে ধৰ্মৰ চাপ্পা ধৰ্মৰ ধাপ্পা মাথো ধৰ্মৰে গান গজল থুংৰি তপ্পা আৰে আমাৰ আশাৰ বাবেইতো প্ৰভাতী আকাশ লাল পৰি আহে পূৰ্বৰ দিশত আমাৰ প্ৰেমৰ বাবেইতো চৰায়ে মাতে জংঘলত আৰু ইলেক্ট্ৰিকৰ তাৰত আৰে প্ৰেমত পৰিলে কোনো কাৰোবাৰ বাধা কিহৰ সিহঁতৰ আশা ঘৰ আমাৰ সপোনৰ অগোচৰ আৰু এতিয়া বাপু ধৰ্মই হৈছে প্ৰেমতো বাধা ধৰ্মই হৈছে আশাতো বাধা আৰু প্ৰেম লৈ ধৰ্ম হৈছে ধৰ্ম লৈ প্ৰেম হৈছে আমাৰ আশাক ধৰ্মই থৈছে বান্ধি মিষ্টাৰ মোহন দাস কৰমচান্দ গান্ধী মাফ কৰিবি বাপু সকলোতে ধৰ্মৰ চাপ্পা ধৰ্মৰ ধাপ্পা ধৰ্মৰ গান গজল থুংৰি তাপ্পা বাপু কিহৰ পজ দি থিয় হৈ আছ এতিয়াও দাণ্ডি যাত্ৰা সল্ভ প্ৰব্লেম নিমখীয়া সমস্যা নে নোৱাখালী দাণ্ডা ৰক্তাৰক্তিৰ ৰক্তগংগা সাৱধানে বাঁহৰ খেতু পাৰ হৈছে সেই সময়ত নে যমুনা পাৰত সন্ধিয়া পৰত ক্ৰমাৎ অন্ধকাৰ হৈ অহা এতিয়াৰ এই দেশখনত খোজ দিছ অন্ধকাৰে 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 মানুহে তেজৰ কথাও কয় বাপু ৰক্তৰো হেনো থাকে বেলেগ বক্তব্য ৰক্তৰো হেনো থাকে বেলেগ বক্তব্য ঠিকই এই দুই জনপদ জানো যি 70 বছৰে অহৰ্নিশে অপেক্ষা কৰি থাকে তেজৰ ফাকু খেলিবলৈ এনে কিছু মিছিল জানো যি 70 বছৰে অবিৰাম ঘূৰি থাকে ইদলে সিদলক উলংগ কৰিবলৈ এনে কিছু জনসভা জানো য'ত 70 বছৰে বক্তৃতা চলিছে মাথো ৰক্ত গৰম কৰি ৰক্তাৰক্তি কৰাৰ বাবে আৰু বাপু এনে কিছু হস্পিটাল জানো য'ত 100টা বাচ্চাই সোধে মোক তেজ দি বচাই তোলাজন কোন দেশৰ কোন জাতৰ কোন ধৰ্মৰ চিনাকি নিদি গুচি গ'ল কিয় মুখ ফুটাই ক বাপু মুখ ফুটাই ক সি সেই ধৰ্মৰ গৰ্ভস্থ ভ্ৰূণ এটাক যি ধৰ্মই পালন কৰে সি সেই ধৰ্মৰ গৰ্ভস্থ ভ্ৰূণ এটাক যি ধৰ্মই শাসন কৰে সি সেই ধৰ্মৰ গৰ্ভস্থ ভ্ৰূণ এটাক যি ধৰ্মই সাৰে ৰাখে আৰু কয় তেজৰো আছে বেলেগ বক্তব্য সব যাব জাতি যাব মাটি যাব পূর্ব যাব পশ্চিম যাব সব হব ভাগ ভাগ পূর্ব লেন পশ্চিম লেন পূর্বস্থান পশ্চিম স্থান আৰু তোৰ সন্মুখত তাৰেই লম্বা লিষ্ট লৈ পজ দি থিয় হব এই বেহুদা মস্তান দেৱালত ঘড়ী চাওঁ ঘড়ীয়ে কয় বস কাইলৈ ভাল দিন আহিব কি আহিব মাফ কৰিবি বাপু কি আহিব আরে তুফানৰ হাৱা লাগি নদী পথে ঠিকনা হেৰাই ৰাজনীতিৰ হাৱা লাগি কবৰৰ খ শ্মশানত দৌৰে শ্মশানৰ খ গণ কবৰত হেৰাই আৰু তই চুপচাপ বৰ্ষাত নান ধুলিত নান হিৰত কাউৰীৰ বিস্থা ভূমিকম্পটো কম্পমান তথাপি নিজৰ জাগা এৰা নাই সাব্বাস ছাৰ ৰিটায়াৰ্ড হেডমাষ্টাৰ হেই যা 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 এবাৰ লাঠিডাল দাং মূৰটো ঘূৰা ইফালে ধৰ্ষণ সিফালে লুথৰাজ
খোজ এটাকে দে বাপু লাঠিডাল দাং ওপৰত উৰিছে কাউৰী শগুন কুহাল শুনা নাই এই চ চ হট 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 হট